নমস্কাৰ বন্ধুসকল, মই আপোনালোকৰ হৈ শ্যামন্ত বৰুৱা আৰু আপোনালোকে চাই আছে টেকনিকেল চেনেল শ্যামন্ত বৰুৱা। বহুদিনৰ মূৰত মই আপোনালোকৰ মাজত এটা নতুন ভিডিঅ' লৈ আহিছোঁ আৰু এই ভিডিঅ'টোত আপোনালোকে মোক নিশ্চয় দেখা পাইছে আৰু মোৰ কথা শুনিছে। আৰু আজি আৰম্ভ কৰিব লৈছোঁ আপোনালোকৰ মাজত এটা আনবক্সিং ভিডিঅ'। তো হয়, বেনাৰত যিটো থাম্বনেইল দেখিছে সেইটোৰ ওপৰতে আনবক্সিং কৰিম। তেতিয়াহ'লে পলম নকৰিবলৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, মই আপোনালোকক প্ৰথমতে দুটা প্ৰডাক্ট দেখুৱাই লওঁ আনবক্সিং কৰাৰ আগত। দেখিছে, এইটো এমাজনৰ পৰা আহিছে। এমাজন, এইটো amazon.in পৰা আহিছে। আৰু বলকচোন কি আহিছে এবাৰ চাই লওঁ। এইটো চাওক, এইটো মই চেনিটাইজ কৰিলোঁ। এইটো যিহেতুকে কৰোণা অধ্যুষিত অঞ্চলৰ পৰা আহিছিলে, গতিকে মই বাহিৰে বাহিৰে চেনিটাইজ কৰিলোঁ। গতিকে এইটো অকণমান ভিজি গৈছে। এতিয়া আমি এইটো আনবক্সিং কৰিম। এইটো সম্পূৰ্ণ এয়াৰটাইট আছিলে, গতিকে চাওক ইনটেক্ট আছে পাৰ্চেলটো। ভিতৰত তেওঁলোকে এখন ভাউচাৰ পঠিয়াইছিলে এমাজনে। এখন সম্পূৰ্ণ তিতি গৈছে। সাৱধানে খুলি দিছোঁ, আনফল্ড কৰিছোঁ। বন্ধুসকল, এই ভাউচাৰখন আপোনালোকে অন্য সময়ত ব্যৱহাৰ কৰিব নোৱাৰিব। নিজৰ প্ৰাইচৰ ক্ষেত্ৰত কিবা ডিছপুট হ'লে বা প্ৰডাক্টটো যদি আপোনালোকে ঘূৰাব বিচাৰে তেতিয়াহ'লেহে দৰকাৰ হয়। আৰু এইখনৰ মতে যিটো এইটো প্ৰডাক্ট 746, এইটো প্ৰাইচটো 799। মই দেখুৱাই দিবলৈ যত্ন কৰিম। এতিয়া থলোঁ। এতিয়া নেক্সট ভিতৰৰ কাগজখনলৈ আহোঁ। এইখন অকণ ভাল অৱস্থাত আছে। আৰু 745, প্ৰাইচটো 675। বন্ধুসকল, মোৰ এটা কালাৰ ইনজেক্ট প্ৰিণ্টাৰ আছিলে আৰু সেই ইনজেক্ট প্ৰিণ্টাৰটোত বহু দিনৰ পৰা এই অঞ্চলত কৰোণা মহামাৰীৰ কাৰণেই হওক বা বেলেগ কিবা কাৰণেই হওক মই কাৰ্টিজটো লোকেলি পোৱা নাছিলোঁ, লোকেল ষ্ট'ৰত পোৱা নাছিলোঁ। বহুদিনৰ পৰা প্ৰিণ্টাৰটো অব্যৱহৃত হৈ আছিলে। তো মই উপায় নাপাই শেষত এমাজনত অৰ্ডাৰ কৰিলোঁ। আৰু ইয়াত আপোনালোকেতো জানেই কেনেকৈ লগাব লাগে, এইটো ডায়েগ্ৰাম দিয়া আছে। প্ৰডাক্টটো এইটোৱেই। আৰু ইয়াৰ ভিতৰত কি আছে বলক আমি এবাৰ খুলি চাওঁ। যিটো 746, এইটোৰ ভিতৰত আপুনি এটা কাৰ্টিজ পাব। এইটো ইনটেক্ট আছে, কালাৰ কাৰ্টিজ। আৰু যিটো 745, এইটোৰ ভিতৰত সম্ভৱ ব্লেক কাৰ্টিজ এটা থাকিব লাগে। য়েছ, এছ, এইটো 746S আৰু এইটো 745S। বন্ধুসকল, আপোনালোকে যদি এই দুটা প্ৰডাক্ট এমাজনৰ পৰা ল'ব বিচাৰে তেতিয়াহ'লে মই আপোনালোকৰ বাবে ডেছক্ৰিপশ্যনত লিংকটো দি দিম। আপোনালোকে গৈ তাৰ পৰা প্ৰডাক্টটো পাৰচেছ কৰিব পাৰিব। তো বন্ধুসকল,
এইটো আছিল Canon প্ৰিণ্টাৰ, ইনজেক্ট প্ৰিণ্টাৰ, কালাৰ ইনজেক্ট প্ৰিণ্টাৰ, মাল্টিপল ইউজৰ, তাৰ লগত জেৰক্সো কৰিব পাৰি। তো এই কাৰ্টিজটো ইউজ হয়। ভিডিঅ'টো চাই আপোনালোকে কেনে পালে জনাবলৈ নাপাহৰিব। ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। আপোনালোকৰ সঁহাৰিৰ বিৰাট প্ৰয়োজন আৰু চেনেলটোৱে নতুনকৈ 100 ছাবস্ক্ৰাইবাৰ অতিক্ৰম কৰিছে। তো আজিলৈ আহোঁ। জয় আই অসম।